হেল্ল' বন্ধুসকল, মই জিতুল আপোনালোকক MJ ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাম মিনাহঁতৰ ঘৰলৈ। মিনালে মোক অকণমান আগতে ফোন কৰি মাতিছিলে, মানে কিয় মাতিছে, কি কাম, কি কথা ময়ো গম নাপাওঁ এতিয়ালৈকে। তো সেইকাৰণে ভাবিলোঁ এবাৰ আপোনালোকো লৈ যাওঁ মিনাহঁতৰ ঘৰলৈ, কি কাম বা আছে তাৰ। মই জনাৰ লগতে আপোনালোককো জনাওঁ সি কিয় মাতে মোক, বা কি কাম থাকিলে মাতে, কেনেকুৱা কাম থাকিলে মাতে। তো সেইকাৰণে মই আজি এই ভিডিঅ'টো মোৰ ঘৰৰ পৰা আৰম্ভ কৰি দিছোঁ। আৰু তেন্তে বেছি দীঘলীয়া নকৰোঁ, আপোনালোককো সময় নষ্ট নকৰি মিনাহঁতৰ ঘৰলৈকে যাওঁ ফাৰ্ষ্ট টাইম। তাৰপিছত দেখা যাব কি কাম আছে কি কাম নাই। তেন্তে বলক গৈছোঁ গাইছ, ফাইনেলি মিনাহঁতৰ ঘৰ পালোঁ আৰু গৈ আছোঁ। বৰ ৰ'দ হে, টিং টংটো বজাই দিয়া ৰ'ব। মানুহ নাই, মানুহ এই গাইছ আমাৰ সংগ্ৰহ পাৰ্চেন কি গাড়ী হোৱা গাড়ী যাক লাগে নক'ব আৰু লৈ যাব ইয়াৰ পৰা। এনেকৈ থোৱাই থাকে, দৰ্জা খুলিব গুচি যাব, সুধিব যাব কাম নাই। বাহ ডাইৰেক্ট সোমাই যাব লাগে কৈছে গাইছ। ইছ নাই এনেই শুই আছা দেখোন, কিয় এনেই ইমান গৰম, কি কৰিম আৰু উপায় নাই। গৰমৰ কাৰণে শুই আছে। মোক ইমান ৰ'দ মাতিছে, সি যাব হ'লে পৰা নাই, আৰু সি ইয়াতে ফেনৰ তলত পুৰা শুই আছে, নাচাই কিয়া। এই উপায় নাই, বহুত গৰম, সেইকাৰণে শুই আছোঁ। ক'ত যাব ইমান ৰ'দ। দে ফোন কিয় কৰিছিলে বা? মাতিলোঁ এটা বেলেগ কাৰণৰ কাৰণে। কাৰণটো হ'ল আজি আমি যাম জগন্নাথ পুৰী। পুৰীত যাম। পুৰী মানে জয় জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা চলি আছে, শুনিবলৈ পালোঁ। তো তাত মানে কি হ'ল, আমি নাযাওঁ বাৰু, দিঠকতটো নহয়, সপোনত বুলি ক'ব লাগিব এতিয়া। মানে কি হ'ল, তাত আমাৰ খুৰাহঁত থাকে, তো তাত মানে কটকত থাকে সিহঁতে থাকিলে। ৰথযাত্ৰা চলি আছে, আমিও গম পালোঁ। তো কি কৰিলোঁ, আমাৰ বাবু তাত মানে চাবলৈ গৈছিলে বোলে, বাবু আৰু খুৰীমাই চাবলৈ গৈছিলে। তো সিহঁতৰ পৰা মই কেইটামান ভিডিঅ' কালেক্ট কৰিলোঁ। কালেক্ট কৰি পেলাই মই চালোঁ, ভাবিলোঁ কি আপোনালোকো এবাৰ দেখাই দিওঁ। কাৰণ মই চাই পোৱা নাই, আপোনালোকেও চাই পাইছে বাৰু, তাৰ মাজতে কিছুমান আছে মই পোৱা নাই, ইও পোৱা নাই চাই। ইও চালে এবাৰ, তাৰপিছত আকৌ ই কৈছে বোলে এবাৰ ৰিয়েলকৈ যাব লাগিব তাত। তাক ক'লোঁ বোলে এতিয়া নহয়, পিছত যাম বাৰু। এতিয়া সপোনতে চালোঁ বাৰু, পিছত দিঠকত যাম, ই আৰু মই দুটাই যাম। আপোনালোকো লৈ যাম কিন্তু আমি গ'লা। আজি তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ নে কি কয়? আৰম্ভ কৰি দিওঁ বোলো, চাওঁ কেনেকুৱা ৰথযাত্ৰা হয়, তো কেনেকুৱা হয়। আৰু বেছি আপোনালোকক ৱেইট নকৰোঁ, তেতিয়াহ'লে আমি ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰি দিওঁ নে কি কয়? বলক। গাইজ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে
আপোনালোকে জনাব। আৰু বাকী আমাৰ ভিডিঅ' ক্লিপকেইটা দিওঁতে অকণমান খেলি মেলি হৈছে, তাৰ মাজতে আমি মানে কি হ'ল বন্ধুসকল, মানে ক্লিপ বেছি নাই মানে আমি যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখাইছোঁ। বাকী ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে আমাক কমেণ্ট যোগে জনাব। বাকী ভিডিঅ' যদি ভাল পাইছে তেতিয়া লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ধন্যবাদ। জয় হওক।